নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, কৃষকসকলৰ বাবে এটা অতি ভাল খবৰ লৈ আহিছোঁ, কিয়নো কৃষকসকলে 1 অক্টোবৰৰ পৰা এটা সুবিধা প্ৰদান কৰিছে কৃষকসকলৰ কাৰণে। সেয়া হৈছে KCC সুবিধা প্ৰদান। এই KCC নো কি হয়, ইয়াৰ সুবিধা মানে কেনেদৰে সুবিধা প্ৰদান লাভ কৰিব পাৰিব, সকলোবোৰ মই ভিডিঅ'টোত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া কৈছে যে ৰাইজৰ কৃষকসকললৈ KCCৰ সুবিধা প্ৰদান কৰিছে, কিষাণ ক্ৰেডিট যোজনা হয়। এই KCCৰ সুবিধাত আপোনালোকে চৰকাৰৰ বেংকৰ পৰা ঋণ ল'ব পাৰিব, তাকো কম সুতত। আৰু আপোনাৰ যিকোনো ধৰণৰ আপোনাৰ অসুবিধাৰ হ'লে আপোনালোকে সেই KCCৰ সুবিধাৰ আপোনাৰ লাভ কৰিব পাৰিব। 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব KCC প্ৰদান প্ৰক্ৰিয়া। আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই তেন্তে 1 অক্টোবৰৰ পৰা এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপোনালোকৰ যি ওচৰত আছে বেংক, সেই বেংকসমূহলৈ যাব লাগিব। এইটো অনলাইনো হয়, অফলাইনো হয়, কিন্তু মই আপোনালোকক কৃষকসকলে যিহেতু দিগদাৰ হয় অনলাইন কৰিবলৈ, গতিকে আপোনালোকে অফলাইন কৰিলেও পাৰিব। 31 অক্টোবৰৰ ভিতৰত কৃষকসকলে আবেদন কৰিব লাগিব। সেইটো আপোনাৰ 1 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু 31 অক্টোবৰৰ ভিতৰত আপোনালোকে এই কামটো কৰিব লাগিব। KCC যিটো সুবিধা লাভ কৰাটো 31 তাৰিখৰ পাছত আপোনালোকে কৰিলে হয়তো নহ'বও পাৰে, গতিকে সোনকালে আপোনালোকে কৰিব। এইটো যিহেতু মই আপোনালোকক কৈছোঁ, এইটো অফলাইনো হয়, অনলাইনৰ মাধ্যমেৰেও কৰিব পাৰি, কিন্তু কৃষকসকলৰ বাবে অনলাইন কৰাটো অকণমান প্ৰব্লেম হয়। যদি প্ৰব্লেম নহয় আপোনালোকে কৰিব পাৰিব, কোনো কথা নাই, কিন্তু পৰাপক্ষত আপোনালোকে অফলাইন কৰিলে বেছি সুবিধা হ'ব আপোনালোকৰ বাবে। আপোনালোকৰ ওচৰৰ বেংকলৈ যাব লাগিব, কিন্তু ইয়াতে এটা কথা, সকলোবোৰ বেংকতে এই সুবিধাবোৰ প্ৰদান কৰা নাই। কিছুমান বেংকতহে এইবোৰ সুবিধা প্ৰদান কৰিছে। গতিকে কোনকেইটা বেংক মই আপোনালোকৰ নামকেইটা কৈ দিছোঁ। সেয়া হৈছে, আৰু সেই বেংকসমূহৰ নামকেইটা হৈছে এলাহাবাদ বেংক, অন্ধ্ৰ বেংক, বেংক অৱ বৰোদা, কানাড়া বেংক। এইকেইটা বেংক আৰু দুটামান বেংক আছে যিসমূহত KCC সুবিধা প্ৰদান কৰা হৈছে। সেয়া হৈছে বেংক অৱ ইণ্ডিয়া, কৰ্প'ৰেশ্যন বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, ষ্টেট বেংক অৱ হায়দৰাবাদ, বিজয়া বেংক, চিণ্ডিকেট বেংক। গতিকে এই বেংকসমূহতহে আপুনি সেই KCC সুবিধাৰ যিটো লাভ উপভোগ কৰিব পাৰিব। গতিকে আপোনালোকৰ ওচৰত যদি এইকেইটা বেংক আছে তেন্তে তাতে আপুনি নিজৰ একাউণ্ট খুলিব লাগিব। যদি এতিয়ালৈকে খোলা নাই, তাতে একাউণ্ট খুলি পিনে আপোনালোকে এই সুবিধাসমূহ লাভ কৰিব পাৰিব। এইটো অনলাইন যোগেও কৰিব পাৰি। অনলাইন কৰিলে আপুনি যিকেইটা মই বেংকৰ নাম ক'লোঁ, সেই বেংকৰ মেইন ৱেবছাইটলৈ যাব লাগিব। এতিয়া আপুনি ধৰি লওক বিজয়া বেংকৰ আপোনাৰ একাউণ্ট আছে বা তাতে খুলিব বিচাৰিছে, তেন্তে আপুনি গুগলত গৈ বিজয়া বেংক যিটো অফিচিয়েল ৱেবছাইট, তাত গ'লে আপুনি তাতে KCC এনেকৈ অপশ্যন এটা পাব। তাত গৈ আপুনি আপোনাৰ নিজৰ নাম সকলোবোৰ ফৰ্ম ফিল আপ কৰিব লাগিব, কিন্তু পৰাপক্ষত আপোনালোকে অফলাইন কৰাটোৱে ভাল হ'ব। আপোনালোকে এই KCC যিটো ক্ৰেডিট কাৰ্ড যোজনাৰ যিটো লাভ আপোনালোকে উপভোগ কৰিব পাৰিব, আৰু এইটো ভাৰত চৰকাৰে ভাল এটা সুবিধা দিছে কৃষকসকলৰ বাবে। কাৰণ কৃষকসকলৰ বহুতো বস্তু কিনিব থকা, খেতিৰ বাবে দৰৱ বা কীটনাশক পতংগ এনেকৈ মৰা বহুত দৰৱ পাতি কিনিব থাকে। গতিকে তেখেতসকলৰ এইবোৰ সুবিধাৰ বাবে ভাৰত চৰকাৰে KCC এটা যোজনা ক্ৰেডিট কাৰ্ড হিচাপে মুকলি কৰি দিছে, আৰু আপোনালোকে ইয়াৰ উপভোগ কৰিব। 1 অক্টোবৰৰ পৰা আৰম্ভণি হ'ব। গতিকে আপোনালোকে ওচৰত থকা বেংকসমূহলৈ যাব, যিকেইটা বেংক মই নাম আপোনালোকক ক'লোঁ, তালৈ যাব। তাতে আপোনালোকে KCC কথা ক'ব, কৃষক হয় বুলি এনেকৈ ক'ব, তেতিয়া আপোনাৰ সকলোবোৰ ডিটেইলছ খুজিব আৰু আপোনালোকৰ তাৰ সুবিধাও লাভ কৰিব। গতিকে মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। ধন্যবাদ।